এজন ল'ৰাই সঁচা ভাল পায়নে কেনেকৈ জানিব? সঁচা ভাল পোৱা এজন ল'ৰাৰ 5টা ডাঙৰ চিন। এটা সম্পৰ্ক গঢ় দিয়াটো যিমান কঠিন, ভাঙিবলৈ কিন্তু খুবেই সহজ। সম্পৰ্ক এটাত যদি সততা, বিশ্বাস, সঁচা ভাল পোৱা নাথাকে, সেই সম্পৰ্ক বেছি দিন টিকি নাথাকে। বহু সময় আমি দেখা পাওঁ সুন্দৰভাৱে আগবঢ়া এটা সম্পৰ্ক হঠাৎ ছাৰখাৰ হৈ যায়। এনেকুৱা কিয় হয়? প্ৰিয়জন হঠাৎ ইমান ঘৃণা কিয় বৃদ্ধি পায়? তেওঁ ভাল পোৱা কামবোৰ কৰি যোৱাৰ পিছতো, তেওঁ বিচাৰখিনি দিয়াৰ পিছতো কিয় এনেকুৱা হয়? এটা সম্পৰ্ক হঠাৎ থান-বান হৈ যোৱাৰ বাবে জগৰীয়া কোন? যিদৰে তেওঁ আপোনাক প্ৰতাৰণা কৰি জগৰীয়া, আপুনি কিন্তু সমানেই জগৰীয়া। কাৰণ আপুনি তেওঁক চিনি নাপালে। আপুনি তেওঁৰ সৈতে ইমানখিনি আগবঢ়াৰ পিছতো তেওঁৰ মতলব বুজি নাপালে। সেয়াই আপোনাৰ দোষ। আমি সঁচা ভাল পোৱাৰ সৈতে জড়িত, প্ৰেম ভাল পোৱাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ। আজিৰ ভিডিঅ'টো কিন্তু অলপ পৃথক, বিশেষকৈ এগৰাকী ছোৱালীৰ বাবে বিশেষ আজিৰ ভিডিঅ'টো। কাৰণ এজন ল'ৰা সঁচাকৈ এগৰাকী ছোৱালীক ভাল পায়নে নাই, কেনেকৈ গম পাব, সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত কথা পাতিম। এগৰাকী ছোৱালীয়ে তেওঁৰ বিয়াবোৰে তেওঁক সঁচাকৈ ভাল পায়নে নাই, সেই কথা যাতে গম পায়, সেই উদ্দেশ্যৰে এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। সকলো ল'ৰাকে আমি এই ভিডিঅ'টো সামৰি লোৱা নাই, নিৰ্দিষ্ট কিছু সংখ্যাৰ কথাহে আজি আমি পাতিম। যিজনে সঁচা ভাল পোৱা কি বুজি নাপায়, যি এগৰাকী ছোৱালীক প্ৰতাৰণা কৰি আঁতৰি যায়। বহু ক্ষেত্ৰত দেখা যায় এটা সম্পৰ্কত এগৰাকী ছোৱালী সঁচা হৃদয়েৰে আগবাঢ়ে, যদি তেওঁ বিশ্বাসঘাতকতাৰ চিকাৰ হয়, তেওঁৰ পৰা সৰ্বোচ্চ আদায় কৰি আঁতৰি যায়। তেওঁ ভাল পোৱা জন। আৰু যাতে কাৰো লগত এনেকুৱাও নহয়, কাৰো হৃদয়ত যাতে থান-বান নহয়, তাৰ কিছু প্ৰয়াস কৰিম এই ভিডিঅ'টো। আচলতে আপোনাৰ বিয়াপৰ মতলব আপুনি কেনেকৈ গম পাব? তেওঁ আপোনাক সঁচাই ভাল পায় নে তেওঁৰ উদ্দেশ্য বেলেগ? 5টা এনেকুৱা চিনৰ কথা ক'ম, যিকেইটা জনাৰ পিছত আপোনাৰ বিয়াপৰ মতলব বুজি পাই যাব। আপুনি যদি নতুনকৈ আমাৰ চেনেলটোত নতুনকৈ সংযুক্ত হৈছে, তেন্তে আপোনাক আন্তৰিক স্বাগতম। আশা কৰোঁ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। প্ৰথম চিনটো হৈছে, যদি আপুনি আন কোনো ল'ৰাৰ সৈতে কথা পাতে বা আন ল'ৰাৰ সৈতে বন্ধুত্ব কৰে, তেতিয়া তেওঁ বহুতো বেছি আঘাত পাব। ভিতৰি ভিতৰি তেওঁৰ মনত জ্বলন আৰম্ভ হ'ব। আপুনি তেওঁৰ একমাত্ৰ বন্ধুৰ সৈতে কথা পাতক, লাগিলে আপোনাৰ তেওঁৰ বন্ধুৰ পৰা তেওঁ আঁতৰাই নিবলৈ চেষ্টা কৰিব। আপুনি যদি আন কোনো ল'ৰাক কিবা কথা তেওঁৰ আগত প্ৰশংসা কৰে, তেতিয়া তেওঁৰ মন উদাস হৈ যাব, মন মাৰি থাকিবলৈ ল'ব। যদি আপোনাৰ লগতো মাজে সময়ে তেওঁ এনেকুৱা কৰি আছে, তেন্তে আপুনি বুজি লওক তেওঁ আপোনাক সঁচাকৈয়ে ভাল পায়। আপুনি যদি কোনো ল'ৰাৰ সৈতে বন্ধুত্ব কৰিলে বা কথা পাতিলে তেওঁৰ কোনো গাতেই নালাগে, আপোনাক যদি সহজভাৱে তেওঁক গ্ৰহণ কৰি ল'ব পাৰে, তেতিয়া আপুনি বুজিব যে আপুনি দূৰ হ'লে তেওঁৰ কোনো গাত নালাগে, তেওঁ আপুনি নহ'লেও সুখী হ'ব পাৰিব। দ্বিতীয় কথাটো হৈছে, যিজন ল'ৰাই আপোনাক দেখা মাত্ৰকে সুখী অনুভৱ কৰে। আপোনাৰ হাঁহি থকা মুখখন দেখিলে তেওঁৰ মন ভৰি যায়, যেন আপুনি অনুভৱ কৰে বা আপোনাৰ সৈতে পাৰ কৰা সময়খিনি তেওঁ সুখী হৈ থকা দেখা যায়। আপোনাৰ সৈতে কথা পাতি তেওঁ বৰিং নাপায়। যদি আপুনি ফোনত কথা পাতোতে ফোনটো ৰাখিবলৈ নিবিচাৰে, যদি আপুনি ফোনটো ৰাখে
তেতিয়া দুখ কৰি আপোনাক এৰি দিব নিবিচাৰে। তেতিয়া আপুনি বুজিব যে তেওঁ আপোনাক সঁচাকৈ ভাল পায়। আপোনাৰ এটা অনুৰোধ, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে এনেধৰণৰ ভিডিঅ'টো ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। তৃতীয়টো কথাটো হৈছে, যিজন ল'ৰাই আপুনি দুখত থাকিলে বেয়া পায়, আপুনি দুখ কৰিলে আপোনাক ফুচলাই মৰাবলৈ চেষ্টা কৰে। যিমান দুখ লাগিলে যিজনে লগ পোৱাৰ লগে লগে বা যাৰ সৈতে কথা পতাৰ লগে লগে আপুনি সকলো দুখ পাহৰি যায়, যাৰ লগত আপোনাৰ নিজকে সুৰক্ষিত যেন অনুভৱ হয়, যি আপোনাৰ ইচ্ছা অবিহনে আপোনাক কোনো কথাতে জোৰ নকৰে, তেওঁ আপোনাক সঁচাকৈ ভাল পায়। কাৰণ মতলবীজনে আপুনি দুখত থাকিলে আপোনাক ফুচলাব নিবিচাৰে, আপোনাৰ মন ভাল কৰিবলৈ নিবিচাৰে, বৰঞ্চ আপোনাক সংশয় কৰিব বা আপোনাৰ সৈতে কথাই নাপাতিব। এক প্ৰকাৰৰ যাক লৈ আপোনাৰ মনত মাজে মাজে বিভিন্ন প্ৰশ্ন উদয় হ'ব যে তেওঁ আপোনাক ঠগিব নেকি, তেওঁ বাৰু কিবা স্বাৰ্থৰ বাবে আছে নেকি, তেওঁ বাৰু চেলফিছ নেকি। এনে কথা যদি তেওঁৰ কামৰ জৰিয়তে আপোনাৰ মনলৈ আহে, তেন্তে আপুনি বুজিব তেওঁ সঁচাই মতলবী। তেওঁ আপোনাৰ দুখত যিহেতু আপোনাক লগ দিব নিবিচাৰে, আপোনাৰ লগত বহু সময় কথা পাতিলে বৰিং হয়, গতিকে তেওঁ কেতিয়া আপোনাক সঁচাকৈ ভাল পাব নোৱাৰে। চতুৰ্থ কথাটো হৈছে, যিজন ল'ৰাই আপোনাৰ বিষয়ে জানিবলৈ উদ্গ্ৰীৱ হৈ থাকে, যিয়ে আপোনাৰ বিষয়ে আনৰ পৰা হ'লেও জনাৰ চেষ্টা কৰে, আপোনাৰ পৰিয়ালৰ বিষয়ে, আপোনাৰ ফিউচাৰ প্লানৰ বিষয়ে, আপুনি জীৱনত কেনেকুৱা ধৰণৰ সংগী বিচাৰে, আপুনি কি ভাল পায়, কি বেয়া পায় আদি যিজনে জানিবলৈ বিচাৰে, তেওঁ সঁচা অৰ্থত আপোনাৰ লগত এটা সম্পৰ্ক গঢ় দিব বিচাৰে। 5 নম্বৰ চিনটো হৈছে, যিজন ল'ৰাই আপোনাক সঁচা অৰ্থত ভাল পাব বিচাৰে, তেওঁ আপোনাৰ বাৰে বাৰে চাব, যেতিয়া আপোনাৰ সৈতে তেওঁৰ চকুৱে পৰিব, তেতিয়া তেওঁ আপোনাক নেদেখাৰ ভাও ধৰিব, কিন্তু বহু ক্ষেত্ৰত তেনেকুৱা নহ'ব পাৰে। গতিকে এনে পৰিস্থিতিত যদি আপুনি কাৰোবাৰ সৈতে আগবাঢ়ে, তাৰ আগতে তেওঁৰ বিষয়ে ভালদৰে জানিব লোৱাটো খুবেই জৰুৰী। ভালদৰে চাই চিত্ৰ আগবাঢ়িব। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।